Hello everyone, welcome and welcome back to my YouTube channel. এতিয়া ঘৰৰ পৰা যাবলৈ ওলাইছো থাকিম বুলি ভাবিছিলো কিন্তু নাথাকো কাৰণ কেলে মোৰ মানে UGC বস্তু কেইটামান আহি আছে সেইকেইটা গৈ ৰিভিউ দিবকে লাগে অহা দুদিনৰ পিছতে দিবলগীয়া হৈ আছিলে সেইটো কাৰণে তাৰ ফটো মাৰি মাৰি মই আকৌ দেখাব লাগিব সেইটো কাৰণে এতিয়া যাওঁগে আৰু যাবলৈ ওলাইছো বাকি মোৰ UGC কি আহিছিলে প্ৰডাক্টছ কিটা আৰু কেনেকৈ পাইছিলো এইবিলাক দেখুৱামগে বাৰু গৈ পেলাই ঘৰত এতিয়া বাই বাই লহি ঘৰ আহি আৰু হেৰি এতিয়া মই যোনখিনি পাৰ্চেলৰ কথা কৈ আহিছিলোঁ এইখিনি আছে আৰু ইয়াতে এইখিনি আহি আছে মই মানে ৰিভিউ দিব লাগিব এইখিনি খোলা এইটো কি কি চেপৱেৰ আৰু দুটা আহিছে চেপৱেৰৰ এইটো ব্ৰেণ্ডৰ কম এতিয়া কি কি আহিছে আহি গ'লো আহি পেলাই মোৰ যোনখিনি প্ৰডাক্ট মানে UGC কাৰণে পাৰ্চেলখিনি আহিছিলে কিন্তু মই মানে ৰ'ব নোৱাৰো খুলি দিলোঁ এতিয়া দেখুৱাম কি কি আহিছিলে প্ৰথমতে চীনৰ এটা মই শৰ্ট ভিডিঅ' দিছোঁৱেই সেইটো ফ্ৰীকৈ মানে চীনৰ হয় তাত মানে যোনবোৰ ইনফ্লুৱেঞ্চাৰৰ কাৰণে দিছে ফ্ৰীকৈ সেইবিলাকে কোড এপ্লাই কৰি পেলাই পাব পাৰে তেনেকুৱা সেইটো এপ্লাই কৰি মই পাইছিলোঁ এইটো ৱেষ্টকোট টাইপৰ মানে হয় এনেকৈ কৰি পেলাই এনেই অকণমান পিন্ধি দেখাই দিছোঁ এনেকৈ থাকিব মানে বস্তুটো ৱেষ্টকোট টাইপৰে হয় আৰু এনেকৈ বেকলেছ ইয়াতে কিবা দি পেলাই পিন্ধিব পাৰি এইটো কলাৰ তাৰপিছত ভালকৈ মই পিন্ধি কেতিয়াবা দেখাম বাৰু তাৰপিছত এইটো মোৰ দুদিনমান আগতে আহিছিলে এইটো ৱেক্স পাউডাৰ হয় ইয়াত মানে বৰ বেলেগকৈ লিখি দিছে বিকিনি বুলি লিখি দিছে এইটো মানে চবতে ইউজ কৰিব পাৰিব মানে হোল বডিত ইউজ কৰিব পৰা হয় আৰু এইটো আহিছে UGC ইয়াতো মই বনাবলৈ আছে আচলতে মানে ভিডিঅ' সেইটো দেখাই দিছোঁ তাৰপিছত আৰু এইখিনি এটা এইটো পাঞ্জাবৰ ফালৰ পৰা আহিছে এইটো মানে পেডছ হয় আমাৰ মাইকী মানুহবিলাকে ইউজ কৰিব পাৰে এইটো ভাল হয় আৰু এওঁলোকে এটা মানে বিজনেছ অপৰচুনিটিও মানে দিছিলে মোক মই সেইটো নল'লোঁ কোনোবাই যি মানে সেই বিজনেছ কৰিব বিচাৰে তেওঁলোকৰ লগত তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে তেতিয়া বিজনেছো কৰিব পাৰিব এইবিলাকত তেওঁলোকৰ মানে পঠিয়াই দিয়ে তাতে কিবা কিবি মাৰ্জিন থাকে আৰু তেনেকৈ কৰিব পাৰে চেইন ছিষ্টেমৰ বিজনেছ হয় সেইটো কোনোবাই কৰোঁ বুলি ক'লে কৰিব পাৰে এইখিনি পঠিয়াইছিলে এইটো ভিডিঅ' বনাব লাগিব মই তাৰপাছত আহিছিলে মোৰ এইটো কি আছিলে ব্ৰেণ্ডটোৰ নাম ফিটপিকৰ এইটো ফিটপিক ব্ৰেণ্ডৰ পৰা আহিছিলে এডাল বেল্ট টামি ট্ৰিমাৰ বেল্ট হয় এডাল একদম মই মাৰি চাইছিলোঁ মাৰিলে মানে একদম ঘাম ওলাই যায় মানে আৰু এইবোৰ C-সেকশ্যন মমবিলাক মোৰ নিচিনাকৈ মানে বা যোন শকত তেওঁলোকে মাৰি পেলাই য়োগা কৰক বা হেৰি জিমলৈ যাওক তেতিয়া ইউজ কৰিবলৈ ভাল হয় এইডাল বেল্টডাল ইয়াতে এনেকৈ ডাঙৰকৈ ফিটপিক বুলি এনেকৈ লিখা আছে এইটো ফিটপিকৰ এইডাল বেল্ট হয় আৰু এটা দিছে ফিটপিকৰ পৰা এইটো এনেই আজিকালি এচেঞ্চিয়েল বুলিয়ে ভাবিব পাৰি আৰু শকত এইটো পেণ্ট টাইপৰ মানে এইটো টামি ট্ৰিমাৰ হয় মোৰ এনেকুৱা বেল্ট এডাল আগতে আছে যোনটো মই হেৰি ক্লাব ফেক্টৰী যে আছিলে ক্লাব ফেক্টৰী তাৰপৰা এইটো টাইপৰ নহয় আৰু ইয়াত এইটো বস্তু চাওকচোন ইমান ধুনীয়াকৈ দিছে মই পিছত ভিডিঅ' বনাম তেতিয়া এইটো ইনষ্টাতহে দিব লাগিব যেনেকৈ খোজে আৰু ৰিকুৱাৰমেণ্টৰ মতে ইয়াত কিবা এটা লগাই দিছে এইটো গাত একদম ফিটিংকৈ লাগি ধৰিব মানে গৰম পায় এইটো সৰু এটা মানে দামীটো চাগে কিনাব এইবিলাক আজিকালি খুব মানে ইউজ হৈ থাকে এতিয়া পিন্ধিব পাৰিম চাগে আৰু মানে বডিকন ড্ৰেছ এইবিলাক এইটো হয় এইটো মোলৈ ফ্ৰীকৈ আহিছে এনেকৈ বহুতখিনি বস্তু আহি থাকে মই মাজতে এইবিলাক হেয়াৰ কেয়াৰ বডি এচেঞ্চিয়েল অইল তাৰপিছত ফেচ ৱাছ এইবিলাকো পাইছিলোঁ এইবিলাকৰ ভিডিঅ' বনাই মেলি দিলোঁ আৰু আজি এটা মানে একদম গুড নিউজ বুলি ক'ব লাগিব .কিৰ তাত মই চিলেক্ট হৈ পেলাই মোলৈ কিবা এটা পঠাব মানে তেওঁলোকে মেছেজ দিছে 1 প্ৰডাক্ট বুলি কিন্তু এতিয়ালৈকে সেই হেৰিত চিলেক্ট হোৱা নাই আৰু মামা আৰ্থ সেইবিলাকত এতিয়া চাগে মই আৰু কি কৰিলোঁ মানে মোৰ এলাহ লাগিলে মানে ফৰ্মবিলাক ফিল আপ কৰিবলৈ
ফৰ্মবিলাক কমকৈ ফিল আপ কৰিলোঁ, সেইটো কাৰণে এইবাৰ চাগে নাপাম নেকি, এটা ডট এণ্ড কিহে পাম। বাকী এইখিনিয়ে আছিলে আৰু এইখিনি মই পালোঁ এতিয়া, মানে আজি বুলি নহয়, এই ফৰ্ম ফিল আপ কৰি থৈছিলোঁ, তেওঁলোকে মোলৈ পঠিয়ালে। এতিয়া ভিডিঅ'বিলাক কোনোবাই চাই UGC কেনেকৈ কৰে কি কথা এইবোৰ জানিব বিচাৰিলে মই হেল্প কৰিম, তেতিয়া মোক কমেণ্ট কৰিলে হ'ব, বা মানে কোনোবাই সুধিলে কৈ দিব পাৰি আৰু কেনেকৈ কি ক'ত এনেকৈ ফ্ৰীকৈ প্ৰডাক্টছখিনি পায়। সেয়া ইমানেই আছিলে, এইখিনিকে মই বস্তু পাইছিলোঁ আজি দিলোঁ আৰু যি পাইছিলোঁ এইকেইটা নতুন। ইয়াৰ মই ভিডিঅ' আৰু ইনষ্টাগ্ৰামত দি দিম, আৰু যদি কোনোবাই জানিব বিচাৰিছে কি UGC হয়, মোৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলটোত গৈ পেলাই তাতে মেছেজ কৰিলে হ'ব, মই তেতিয়া কৈ দিম। আজিলৈ ইমানেই আছিল আৰু, বাই বাই।